নাৰিকলৰ ৰসেৰে গাজৰ দি পনীৰ বনালোঁ। ভালেই হৈছে, সোৱাদো হৈছে, বহুত সোৱাদ হৈছে। হেল্ল', নাৰিকলৰ গাখীৰেদি পনীৰ বনাম। নাৰিকলৰ গাখীৰ আৰু গাজৰ এই দুবিধ বস্তুৰে আজি পনীৰ ভাগ বনাম বুলি ওলাই লৈছোঁ। মই নাৰিকলৰ গাখীৰখিনি এতিয়া ওলাই দেখুৱাই দিম। নাৰিকলৰ গাখীৰখিনি গোটেইখিনি ওলোৱাই ল'ম মই। নাৰিকলখিনি চেপি গাখীৰখিনি ওলাই ল'লোঁ। গাজৰহে সৰু সৰু টুকুৰা কৰি কাটি ভাজি ল'ম। ভাজি লৈ পিচি ল'ম। অকল গাজৰ আৰু নাৰিকলৰ গাখীৰেদিয়ে বনাম, বিলাহী নিদিওঁ। বিলাহী নিদিয়া কৰি পনীৰ বনাম। চেনি আধা চামুচ দিলোঁ। কেইপিচমান পনীৰৰ টুকুৰা দি দিলোঁ। আধা ভাজি হ'লে এতিয়া ঠাণ্ডা হ'বলৈ দিম। লং ইলাচি, এতিয়া দিম নাৰিকল চেপি লোৱা গাখীৰখিনি। এতিয়া দিম সৰু সৰুকৈ কাটি লোৱা পনীৰখিনি। পনীৰ আজি একেবাৰে চিম্পুলকৈ বনাইছোঁ। পনীৰৰ মাজত এইটো কাৱৈ মাছ, অকণমান পনীৰ মছলা, এতিয়া আটাইখিনি মিলাই দিম। নাৰিকল পনীৰ হৈ গ'লগৈ। এইকণ দেখিছে, এইকণ ধনিয়া হয়, কেঁচা ধনিয়া পাত।